প্ৰথম জোৰ কাপোৰ এই কাপোৰজোৰ দিক আৰু বানি দুয়োটা পদ্মিনী ঊলৰ হয় ৰঙা হয় কাপোৰজোৰ আৰু এইখন হ'ল মেখেলাখনৰ তলত এনেধৰণে এটা ঘাই মৰা হৈছে মেখেলাখনৰ ঘাইটোৰ ওপৰত এনেধৰণে ডাঙৰ বুটা 2 লাইন দিয়া হৈছে বুটা কেইটা 3টা কালাৰে দিয়া হৈছে মই আগৰটো ভিডিঅ'ত দিয়া বেগুনীয়া কাপোৰজোৰৰ কাষৈটো এই ভিডিঅ'টোৰ শেষত দি দিছোঁ সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব এইখন হ'ল চাদৰখনো একেই মেখেলা নিচিনা একে ধৰণে কাম কৰা হৈছে ফুলবিলাকৰ ঘাইটোৰ ওপৰলৈ ডাঙৰ বুটা 2 লাইন দিয়া হৈছে আৰু তাৰ ওপৰলৈ সৰুকৈ বুটা দিয়া হৈছে গোটেই চাদৰখনৰ মাজে মাজে এই সৰু বুটাটো দিয়া হৈছে এইযোৰ হ'ল সম্পূৰ্ণ যোৰাযোৰ মই ফটো মাৰি দিছোঁ আৰু যোৰাযোৰৰ শেষত মই চানেকি দি দিছোঁ এইটো হ'ল ঘাইটো আৰু এইটো হ'ল ডাঙৰ বুটাটো নেক্সট কাপোৰযোৰ হ'ল এইযোৰ ঘাইটোৰ ওপৰলৈ কাপোৰযোৰৰ বুটাবিলাকৰ এনেধৰণে কাম কৰা হৈছে এইখন হ'ল চাদৰখনৰ আঁচলটো এনেকুৱা ধৰণৰ চাদৰখনো মেখেলাৰ নিচিনা একে তেনেধৰণে ফুলবিলাকৰ কাম কৰা হৈছে তলত ঘাইটো মাৰি ওপৰলৈ বুটাখিনি ৰং মিলোৱা হৈছে অলপ হেভিয়ে হয় কাপোৰযোৰ নেক্সট কাপোৰযোৰ হ'ল এইযোৰ ৰঙা হয় পদ্মিনী ঊলৰ হয় কাপোৰযোৰ এইখন হ'ল মেখেলাখনৰ তলত এনেধৰণে ফুল মৰা হৈছে আৰু এইখন হ'ল চাদৰখন আৰু এইটো হ'ল চাদৰখনৰ আঁচলটো চাদৰখনৰ মাজে মাজে এনেধৰণে ডবোৱা মৰা হৈছে অলপ আঁতৰত আৰু এইটো চাদৰখনৰ একেবাৰে মাজভাগত মৰা হৈছে মানে জাপি ল'লে মানে বুকুৰ ওচৰত পৰাকৈ তেনেধৰণে মৰা হৈছে নেক্সট কাপোৰযোৰ হ'ল এইযোৰ ব্লেক কালাৰ হয় কাপোৰযোৰ খুবেই বেছি হেভি হয় যিহেতু ফুলবিলাক বেছিকৈ মৰা হৈছে কাপোৰযোৰত এইখন হ'ল মেখেলাখনৰ এইটো হ'ল ঘাইটো আৰু ওপৰলৈ এইবিলাক বুটাবিলাক এনেধৰণে ৰং মিলোৱা হৈছে বুটা মানে বহুত বেছি কৰা হৈছে কাপোৰযোৰত হেভি হয় কাপোৰযোৰ বহুত আৰু খুবেই ধুনীয়া লাগে এই কাপোৰযোৰৰ গ্ৰাফটো মোৰ ওচৰত নাই যদি আপোনালোকৰ প্ৰয়োজন হয় তেন্তে মোক কমেণ্ট কৰিব তেতিয়া মই চানেকি ভিডিঅ' বনাই দিম এই কাপোৰযোৰৰ আৰু এইটো হ'ল চাদৰখনৰ পটিটো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপুনি যদি প্ৰথমবাৰলৈ মোৰ ভিডিঅ' চাইছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব
বন্ধুসকল নেক্সট ভিডিঅ'ত মই আপোনালোকৰ বাবে ডবোৱা কেনেকৈ বাছে মানে কেনেকৈ তোলে ডবোৱাব কেনেকৈ বাছে সকলোখিনি প্ৰচেছ মই দেখুৱাই দিম। এইটো হ'ল বেঙুনীয়া কাপোৰযোৰৰ কাষৈটো। বন্ধুসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।